নমস্কাৰ। আজি মই ডিগবৈৰ জোনমণি নামলগুৱাদাৰ কবিতাটি পাঠ কৰিব লৈছোঁ। কবিতাটিৰ শিৰোনাম হেলুৱে ছাতি ধৰা দুটি শিলৰ গাথা। ঐ শুনা, তুমি বাৰু ভালে আছানে? হোৱাটছএপ ফেচবুকত অনলাইন আহিছানে বুলি বাৰে বাৰে চাওঁ, সঁহাৰি কিন্তু নাপাওঁ বাৰু। হ'ব দিয়া, আৰু অশান্তি নকৰোঁ। মই তোমাক হাই হেল্ল' SMS দিম, দূৰৰ পৰা চাই আনন্দ ল'ম তোমাৰ সুখবোৰ, আনৰ মুখতে তোমাৰ খবৰ লৈ সান্তনা ল'ম। তোমাৰ যদি মোলৈ মনত পৰে, আশীৰ্বাদ নিদিলেও অভিশাপ দিবলৈ নাপাহৰিবা। তুমি আঁতৰি যাব খুজিছাই যেতিয়া আঁতৰি যোৱা, মাথো যোৱাৰ সময়ত কৈ যাবা মই হতাশগ্ৰস্ত পাগল বুলি। অন্তত কান্দিলেও মানুহে হাঁহিবলৈ সুবিধা নাপায়। তোমাৰ বাবে মই পাগল বুলি সকলোৱে জানে, মৃত্যু উপত্যকাৰ শুকান এঙাৰেও জানে মই তোমাক কিমান ভাল পাওঁ। তথাপিও তুমি নুবুজিলা। তুমিতো নাছিলা যান্ত্ৰিকতাৰ চাবি দিয়া পুতলা, আজি যাৰ আজ্ঞা পালন কৰি নিজকে সুখী বুলি ভাবিছে। কিন্তু তোমাক ভাল পোৱাজনৰ কিমান কষ্ট হৈছে এবাৰ অনুভৱ কৰা। এজনক কিমান ভাল পালে আনজনে পাগল হ'ব পাৰে। মই জানো বান্ধিব নোৱাৰিলোঁ সময়ত, জানিব নোৱাৰিলোঁ ভৱিষ্যত, যাৰ বাবে তোমাক বিচাৰি হাহাকাৰ কৰি ফুৰিছোঁ মই। কিন্তু তুমি যি বিভেদৰ প্ৰতিশ্ৰুতি উপহাৰ দিলা, সিয়েই মোৰ বাবে জীৱনৰ চৰম ব্যৰ্থতা। যোৱা, হাঁহি হাঁহি আঁতৰি যোৱা। অলপ কষ্ট হৈছে, হ'লেও পাৰিম দিয়া। বন্ধুত্ব বিচ্ছেদৰ বেদনাই কুঙা কৰি দিলেও মই তোমাৰ হৈ পংগু জীৱন অতিবাহিত কৰিম। তথাপিও পুনৰ জন্মত তোমাকেই লগ পোৱাৰ প্ৰবল হেঁপাহ, প্ৰবল আশা। ধন্যবাদ।